গোসাইগাঁৱত 2 দিন আগত এটা ৰেষ্টুৰেণ্ট অপেনিং হৈ গ'ল ষ্টাৰ কেফে নামৰ আৰু মই আজি সেই ৰেষ্টুৰেণ্টত গৈ আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে তাত কি খোৱা বস্তু পোৱা যায় আৰু আগতে এটা ৰেষ্টুৰেণ্টৰ ভিডিঅ' কৰিছোঁ আপোনালোকে যদি চোৱা নাই চাব মোৰ চেনেলত আপলোড কৰা আছে তো আজি তাত গৈ ভালকৈ আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব গাইজ মই ষ্টাৰ কেফে ৰেষ্টুৰেণ্টত আহি পাই গ'লোঁ তো প্ৰথমতে আপোনালোকক ষ্টাৰ কেফে ৰেষ্টুৰেণ্টৰ লোকেশ্যনটো দি আছোঁ তো গোসাইগাঁৱৰ যিটো হিৰো শ্ব'ৰুম আছে হিৰো শ্ব'ৰুমৰ অপজিট ছাইডত আছে এই ৰেষ্টুৰেণ্টটো আৰু ৰেষ্টুৰেণ্টটো বহুত ধুনীয়া বনাইছে আমি আপোনালোকক ভালদৰে দেখুৱাই আছোঁ এই ভিডিঅ'ৰ জৰিয়তে তো আপোনালোকে ভিডিঅ'টো একদম একেলগে চালেহে গম পাব আৰু ইয়াত কি বস্তু পোৱা যায় আৰু কোনটো বস্তুৰ কিমান প্ৰাইচ গোটেই বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ তো অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ ৰেষ্টুৰেণ্টটো সঁচাকৈ বহুত ধুনীয়া হয় ইয়াত ৱালত ধুনীয়াকৈ ষ্টিকাৰ লগাইছে বহুত ধুনীয়া ষ্টিকাৰ লগাইছে ইউনিক ডিজাইনৰ আপোনালোকে ইয়াত আহিলে ফটোশ্বুট কৰিব পাৰিব ধুনীয়াকৈ আৰু যিকোনো ধৰণৰ পাৰ্টি চেলিব্ৰেশ্যন কৰিব পাৰিব বাৰ্থডে পাৰ্টি হওক আৰু যিকোনো ধৰণৰ পাৰ্টি হওক আপোনালোকে ইয়াত আহিলে চেলিব্ৰেশ্যন কৰিব পাৰিব কোনো ধৰণৰ অসুবিধা নহয় আৰু বাৰ্থডে পাৰ্টি কৰাৰ কাৰণে কোনো এক্সট্ৰা চাৰ্জ দিব নালাগে ইয়াতে অনাৰজনে কৈ দিছে আপোনালোকে যিটো বস্তু অৰ্ডাৰ কৰিব সেইটোহে প্ৰাইচ দিব লাগিব এক্সট্ৰাকৈ কোনো চাৰ্জ দিব নালাগে আৰু ৰেষ্টুৰেণ্টটো সঁচাকৈ বহুত ধুনীয়া আপোনালোকে ইয়াত আহিলেহে গম পাব তো আপোনালোকক ৰেষ্টুৰেণ্টৰ লোকেশ্যন আকৌ এবাৰ কৈ আছোঁ আপোনালোকে গোসাইগাঁও চাৰিআলিত ষ্টেট বেংকৰ আহিলে তাতে এটা হিৰো শ্ব'ৰুম পাব ওচৰতে হিৰো শ্ব'ৰুমৰ অপজিট চাইডত আছে ৰেষ্টুৰেণ্টটো আৰু ৰেষ্টুৰেণ্টটো বহুত ধুনীয়া হয় আৰু চাওক আপোনালোকে ইয়াত ৱালত কিমান ধুনীয়া ডিজাইন কৰিছে আৰু লাইটিং কৰিছে বহুত ধুনীয়া গাইজ ইয়াত এটা ইউনিক বস্তু আছে যে ইয়াৰ চিলিংটো ক্লাউড চিলিং হয় ইউনিক ডিজাইনেৰে বনাইছে চাওক আৰু লাইটিংটো চাওক ইয়াৰ বহুত ধুনীয়া হয় চ' আপোনালোকে ইয়াত আহিলেহে গম পাব ইয়াৰ চিলিংটো একদম ইউনিক হয় মই ফাৰ্ষ্ট টাইম দেখা পালোঁ ইয়াতে গোসাইগাঁৱত এনেকুৱা ধৰণৰ চিলিং চাওক তো গাইজ মই এতিয়া আমাৰ অনাৰজনৰ লগত কথা পাতিবলৈ গৈ আছোঁ আৰু অনাৰজন আমাৰ চিনাকি দাদা হয় তো আমি অনাৰজনৰ পৰা জানিব বিচাৰিম যে ইয়াত কি বস্তু পোৱা যায় আৰু কোনটো বস্তুৰ কিমান প্ৰাইচ ইয়াতে কি ধৰণৰ বস্তু পোৱা যায় ইয়াতে চববিলাক আইটেম পাব শ্বেক পাব মানে চাইনিজ আইটেমৰ গোটেইবিলাক পাব আৰু আইচক্ৰীম আইটেম পাব আৰু আইচক্ৰীম ইউনিক আইটেম আছে ইয়াত মানে গোসাইগাঁও এৰিয়াত ক'তো নাপাব মাত্ৰ ইয়াতে পাব আৰু মানে কি আইটেম পোৱা যায় আইচক্ৰীম এভৰিথিং আইচক্ৰীম আছে ইয়াতে আৰু এটা স্পেচিয়েল আইচক্ৰীম আছে আমাৰ কেফেতে অনলি আমাৰ কেফেতে পাব বেলেগ ঠাইত নাপাব আৰু বাৰ্গাৰ চেণ্ডউইচ এইবিলাকৰ ভিতৰত বাৰ্গাৰ চেণ্ডউইচ আছে পিজ্জা আছে আপুনি মেনুটো চাই গ'লে আহিলে হয় মেনুত এভৰিথিং দিয়া আছে আৰু প্ৰাইচবিলাক ইয়াত মানে গোটেই ৰেষ্টুৰেণ্টত ইয়াত বহুত কম প্ৰাইচ ৰাখিছোঁ আমি মানে কাষ্টমাৰ ছেটিছফাই কাৰণে আমি প্ৰাইচবিলাক কম ৰাখিছোঁ আৰু ইয়াতে যদি যিকোনো ধৰণৰ পাৰ্টি চেলিব্ৰেট কৰিব বিচাৰে যেনেকৈ বাৰ্থডে পাৰ্টি হওক যিকোনো ধৰণৰ পাৰ্টিয়ে হওক তো এক্সট্ৰাকৈ কিবা চাৰ্জ দিব লাগে নেকি নাই এক্সট্ৰা একো চাৰ্জ নাই আপুনি বাৰ্থডে চেলিব্ৰেশ্যন ইয়াত আহক কৰক আপুনি লাগিলে আমাক কৈ দিলে হ'ল ডেক'ৰেশ্যন আমি কৰি দিম ইয়াৰ কাৰণে অলপ চাৰ্জ লাগিব ডেক'ৰেশ্যনৰ কাৰণে যদি মানে সিহঁতে যদি নিজে কৰে তেনেহ'লে চাৰ্জ নালাগে ইয়াতে কৰিলে চাৰ্জ একো নাই আৰু যদি আপোনালোকক ডেক'ৰেট কৰিব দিয়ে তেনেহ'লে অলপ চাৰ্জ দিব লাগিব ডেক'ৰেশ্যনৰ আচ্ছা তাৰ বাহিৰত একো চাৰ্জ আৰু ইয়াতে বাৰ্থডে চেলিব্ৰেশ্যন কৰে যদি অলপ কিবা মানে চাৰ্জ লাগে এইটোতো নালাগে নাই এইটো একো চাৰ্জ নাই কিছুমানে যদি মানে বাৰ্থডে চেলিব্ৰেট কৰাৰ কাৰণে চাৰ্জ লাগে এইটোতো নালাগে না চাৰ্জ নাই ঠিক আছে তো আপোনালোকে ইয়াত আহিলে কোনো চাৰ্জ দিব নালাগে তো আপোনালোকে ইয়াত আহক বহুত ধুনীয়া হয় তো ইয়াৰে খোৱা বস্তুবিলাক বহুত ভাল হয় তো প্ৰাইচটো অনাৰজনে কৈ দিছে যে কম ল'ব ৰেষ্টুৰেণ্টত আহিলোঁ আৰু মোৰ বন্ধু এজনক লগ পালোঁ তো বিশাল ইয়াত আহি তোমাৰ কেনেকুৱা লাগিছে ভালে লাগিছে খোৱাবিলাক অলপ ভাল আছে খালোঁ আমি খাই চালোঁ টেষ্টি আছে না টেষ্টি আছে অঁ ঠিক আছে আহিবা তোমালোকে আহি চাবা তো ভিউৱাৰ্ছক কি ক'বা ইয়াত আহিব লাগে আহি চাব লাগে তো আপোনালোকে সকলোৱে ইয়াত আহিব আহিলেহে গম পাব ইয়াত ফটোশ্বুট কৰাৰ কাৰণে বহুত ধুনীয়া বস্তু লগাইছে আৰু লাইটিং কৰিছে আৰু ইয়াতে বহুত ধুনীয়া ষ্টিকাৰ লগাইছে বহুত ইউনিক ডিজাইনৰ আৰু ইয়াৰে খোৱা বস্তুবোৰ বহুত ভাল আপোনালোকে ইয়াত আহিলেহে গম পাব গোসাইগাঁৱত কেইটামান ৰেষ্টুৰেণ্ট আছে আৰু আমাৰ এটা গোসাইগাঁও মানুহৰ কাৰণে গৌৰৱৰ কথা যে আৰু এটা নিউ ৰেষ্টুৰেণ্ট অপেনিং হৈ গ'ল তো আপোনালোকে দুৰ্গা পূজাৰ আগত নতুন অপেনিং হৈ গৈছে তো আপোনালোকে ইয়াত আহক চবে তো ট্ৰাই কৰক বস্তুবোৰ খাই গাইজ ৰেষ্টুৰেণ্টটো ৰাতি দেখিবলৈ বেছি ভাল লাগে কাৰণ লাইটিঙত বহুত ধুনীয়া লাগে ৰাতিত তো ৰাতিত চিনেমেটিক ভিডিঅ' মই আপোনালোকক দেখুৱাই আছোঁ Close till I get up. Time is barely on our side. I don't wanna waste what's left.
storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna. গাইজ মই যিমানখিনি পাৰিছোঁ আপোনালোকক ভালদৰে ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব